গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল ন মোৰো ভালে আৰু বহুত দিন হ'ল ব্লগ দিব পৰা নাছিলোঁ চ' মোৰ তাৰ কাৰণে বহুত নিজে বেয়া লাগি আছে আপোনালোকে মোৰ ভিডিঅ' চাব পৰা নাছিলে চ' আজিৰ পৰা মই ভাবিছোঁ মোৰ ব্লগছ ষ্টাৰ্ট কৰি নতুন ব্লগছ আহি আছে মোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো মানে মই জানো তথাপি আপোনালোকে নাজানে সেইকাৰণে আপোনালোকেনো কিনো ছাৰপ্ৰাইজ আছে চাই দিব মোৰ ভিডিঅ'টো মই দিনত যে কৈছিলোঁ ছাৰপ্ৰাইজটো ৰাতি হৈ গ'ল আহোঁতে ছাৰপ্ৰাইজটো স্কুটিখন এতিয়া মই চকাকেইটা ধুৱাই দিছোঁ দুইফালে চ' ভিডিঅ'টো চাই থাকক সেইফালেকে স্কিপ নকৰাকৈ চাই থাকক এনেকৈ কৰিছোঁ মই আৰু মানে বুজাব নোৱাৰা এটা অনুভৱ আৰু এতিয়া মই গামোচা পিন্ধাই দিছোঁ স্কুটিখনত মানে আন্ধাৰ হৈ আছে যিহেতু নেদেখিব ইমানকৈ ভালখিনি আন্ধাৰ হৈ গ'ল মানে আনোতে বহুত হেপ্পী পাৰিম আৰু আপোনালোকক দিনত দেখাই দিছোঁ ভালধৰণে স্কুটিখন এয়া ভাল লাগিছে মোৰ কিবা এটা চাই থাকক আপোনালোকেও ভাল পাব নিশ্চয় স্কুটি পাৰ্টীয়ে গাহৰি মাংস বনাই আছে চ' কোনে গাহৰি মাংস খাই ভাল পায় আৰু সেয়া এনেকৈ বনাই আছে মই অকণমানকৈ দেখাই কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্টত জনাব দেই গাইজ মোৰ ভিডিঅ' যদি চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আকৌ এটা নতুন ভিডিঅ' লাগি আছোঁ মই তেতিয়ালৈকে বাই বাই